Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল স্বাগতম জনাইছো মোৰ চেনেল জুনালী নাৰায়ণ দাসৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে আৰু আৰম্ভ কৰিছো আজি নতুন এটা ভিডিঅ মানে আজি ভিডিঅ বনোৱা কোনো প্ল্যান নাছিলে কিন্তু খপককৈ ভাবিলো মোৰ এটা ভাল লগা মুহূৰ্ত ভিডিঅ আকাৰে প্ৰস্তুত কৰি ৰাখো পিছলে চাব পাৰিম আৰু আপোনালোকৰ মাজলৈ উলিয়াই দিও যাতে আপোনালোকে চাব পাৰে অকমান মোৰ ভাল লগা সময়খিনি তো এতিয়া আহি পাইছো মাত্ৰ ড্ৰেছ খলুৱাই নাই কলৈ গৈছিলো মানে কৈ আছো কিন্তু তাৰ আগতে মই এটা আপোনালোক বস্তু দেখুৱাই লও কেনেকুৱা লাগিছে আমাৰ সোফাৰ কভাৰখিনি অকমান চাই কৈ দিয়ক মানে মই বেক কেমেৰা কৰি দেখুৱাই আছো এইটো হল সোফাৰ কভাৰ মানে আমাৰ আজি 4-5 মাহ মান হল বিয়া গৈছে ন দাদাৰ তেতিয়াই মই অৰ্ডাৰ কৰিছিলো 16 পিস নে 12 পিস কিবা তেনেকুৱা আছিল এনেকুৱা নেট দাম বেছি নহয় মাত্ৰ 500 লৈছে অনলাইন মই ফ্লিপকাৰ্টৰ পৰা কৰিছিলো বহুত ধুনিয়া হয় দেখিবলে সোফাটো মেৰুন কালাৰ তো তেনেকুৱা দুটা সেট আছিল এটা মেৰুন এটা অফ হোৱাইট কালাৰ এইটোৰ লগৰ মানে আসলে এনেকুৱা আছিল আগৰ কভাৰটো কিন্তু এতিয়া মই এটো লগালো কেনেকুৱা লাগিছে জনাব এতিয়া আমাৰ ড্ৰয়িং ৰুম মানে সৰু ড্ৰয়িং ৰুম তো এক্সট্ৰা ৰৈ যোৱা মানে যাৰ ডাবল সোফা আছে তেওঁলোকৰ কাৰণে বেছি সুবিধাজনক হ'ব এই সেটটো তো মোৰ এক্সট্ৰা চেয়াৰ দুখন ইয়াতে লগাই থোৱা আছিল তো ইয়াতেও এক্সট্ৰা পিসটো লগাই দিছো আৰু হেবোৰ মানে চিলাব লগিয়া চাদৰ মেখেলা এইটো মোৰ মেচিন আৰু ইয়াতে এখনতটো মই বহিয়ে আছো তো এতিয়া মানে হৈ গল সোফা কভাৰ দেখুৱাই দিলো এতিয়া মানে ক'বলগীয়া কথাটো হল মানে আজিকালি আপুনি যিমান এডুকেটেড নহওক যিমান পঢ়া শুনা নকৰক লাগিলে কমকৈ পঢ়া শুনা কৰক কিন্তু কম্পিউটাৰ এডুকেশনটো বহুত বেছি ইম্পৰ্টেন্ট আগতেটো সৰুতেই স্কুলতে কম্পিউটাৰ ক্লাছ এটা ৰখা হৈছে মানে এতিয়া কম্পিউটাৰ ক্লাছ ৰাখে বা বহুত সুবিধা হৈ গৈছে আমাৰ সময়ত ইমান ওল্ড হেৰিৰো নাছিলো বেচৰো নাছিলো ক্লাছ 5-6 মানত পাইছিলো কম্পিউটাৰ ক্লাছ কিন্তু তেতিয়া ইমান ডেভেলপ নাছিলে বস্তুবোৰ সো আমাক ইমানটা একো শিকোৱা হোৱা নাছিলে তাৰ পাছত আমি গ্ৰেজুৱেচন কমপ্লিট কৰিলো আৰু তেতিয়া মই শিকিছিলো বেসিক কোৰ্সটো কিন্তু মানে প্ৰেক্টিছৰ অভাৱত আৰু ঘৰত কোনো সুবিধা নাই ল্যাপটপ কম্পিউটাৰ একো নাছিলে গতিকে প্ৰেক্টিছ হৈ নাথাকে আৰু মই যেহেতু জবও কৰিছো বহুত সৰু পৰা তো জব কৰি থকা বিনিময়ত মই টাইম দিব নাই পৰা গতিকে গুটে পাহৰি গৈছো কিন্তু এতিয়া মানে প্ৰবলেমটো হৈছে যি কোনো চাকৰিতে আপোনাৰ গভৰ্নমেন্ট জবত বিচাৰে মানে কম্পিউটাৰ সাৰ্টিফিকেট 1 ইয়াৰ্স বা 6 মান্থ হে কাৰণে বহুত ভাবি চিন্তি মানে সময় নোহোৱাৰ মাজতো মই কম্পিউটাৰ এডমিশনটা যে লৈ আহিলো হেইতে ভাল খবৰ পিজিডিসি এটো এডমিশন ললো CEC ৰ পৰা কৰিম মই আগতে মই তা বিউটিশিয়ান কোৰ্স কৰিছিলো ভাল হয় তাত বহুত টিচিং হেৰিটো এতিয়া নাজানো কম্পিউটাৰ কেনেকুৱা হ'ব কম্পিউটাৰ ভালে হ'ব নিশ্চয় আৰু বহুত ডিসিপ্লিন হয় তাত গুটে হেৰিটো মানে প্ৰসেসটো তো এখন দি পঠিয়াইছে তেওঁলোকে ডেইলি ৰেজিষ্টাৰ কৰা বুক ইয়াতে কোনদিনা কি শিকোৱা হ'ব এভৰি ডে আজি সাপোজ আৰু এটা ধৰক ফোল্ডাৰ বনাব শিকাইছে তো কন্টেনত ফোল্ডাৰ তাৰপিছত ডেট মোৰ সাইন থাকিব তাৰ সাৰৰ সাইন থাকিব মোক এনেকৈ বুজাই পঠিয়াইছে তো আজি মোক আনিব দিছে এখন ঘৰলৈ কাইলৈ পৰা নিদিয়ে এখন থৈ আহিব লাগিব ডেইলি গৈ সাইন মাৰিব লাগিব কোৰ্সৰ নাম লিখি আৰু থৈ আহিব লাগিব তাৰ পাছতে এখন সিলেবাস বুক মানে মোক যি শিকাব এবছৰীয়া কোৰ্সটোত ইয়াতে সকলো দিয়া আছে তো এখনৰ মতে হ'ব আৰু 1 মিনিট না হেখন কপি আছিল হেখন কপি লিখিবলৈ প্ৰথম কপিখন তাৰ পৰা অফাৰ কৰিছে এখন হে ৰেজিষ্টাৰ বুক এখনত ৰেজিষ্টাৰ কৰিব লাগিব ডেইলি আৰু এটো পেকিং কৰি দিছিলে ভাবি আছিল কিবা হ'ব ভাবি মানে পাৰ পোৱা নাই ফাৰ্ষ্টতে ভাবিছো তাৰে লগটোৱে আছে নেকি CEC টো এনেকৈ বান্ধি পেলাই দিছে যেহেতু এনেকুৱা অকমান ওখ আছে ইয়াতে ফটো ফ্ৰেম বুলি ভাবিছো তো আহি ড্ৰেছ নখোলাকে খুলি চালো আৰু আপোনালোকক দেখুৱাই দিও কি আছে কেমেৰা থব জাগা নাই হাতেৰে ধৰি আছো ন সেইকাৰণে মানে অসুবিধা এখন হাতেৰে কৰি আছো 1 মিনিট তো তেওঁলোকে মোলে দিয়া গিফটটো হল এইটো এটা পেন দিছে বহুত ধুনিয়া মজা আৰু দামী হয় পেনটো মজা ভাল লাগিছে পেনটো দামী কম দামী বুলি কথা নাই কিন্তু পেনটো মোৰ বহুত পছন্দ হৈছে এইটোৰে আৰম্ভ কৰিম ফাৰ্স্ট ক্লাস তো এইখিনি আৰু মানে মই এতিয়ালৈকে যিমানখিনি জানিছো এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিব ট্ৰাই কৰিছো যিখিনি আজি হল এইখিনিয়ে কৰিলো আৰু সেকেন্ড কথা
এবছৰৰ কোৰ্চটো আপোনালোকে 6 মাহতো কৰিব পাৰে মই 6 মাহত কৰিম বুলি ভাবিছিলোঁ যিহেতু বিএডৰ এন্ট্ৰেন্স দিয়াৰ কথা আছিলে কিন্তু মানে একেলগে বহুতবোৰ বস্তু বিষয় চলি থাকিলে মানে অলপ খেলিমেলি হৈ যায় সেইকাৰণে বিএডৰ এন্ট্ৰেন্স দিয়াটো অকমান ফালৰি কাটি ভাবিলোঁ এইটোৱে কৰি লওঁ ফাৰ্ষ্টত তো আপুনি যদি বিচাৰে এবছৰতো 6 মাহতো কমপ্লিট কৰিব পাৰে সাৰ্টিফিকেট একেখনেই পাব আপুনি এবছৰৰে কিন্তু এডভান্স ক্লাছ ল'ব পাৰে 6 মাহত কিন্তু আপোনাৰ তেতিয়া হেডেকটো বেছি হ'ব গতিকে মই বহুত ভাবিলোঁ যেহেতু বেলেগ কিবা কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ গতিকে ৰেগুলাৰ হ'লে এবছৰ মান কৰিলে ডেইলি ক্লাছ থাকিব তাৰ মাজত আৰু ঘৰুৱা কাম কাজ অ'ত যাবলগীয়া ডিউটি কিবা কিবি ঢেৰ আৰু তো সেইকাৰণে আৰু এবছৰীয়া কৰিলোঁ এতিয়া অল্টাৰনেটিভ ক্লাছ হ'ব তো এতিয়া সুবিধাজনক হ'ব সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট যেতিয়া ক্লাছত যাম নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কি হয় কেনেকৈ হয় যদি তাত কেমেৰা এলাউড থাকে মই ভিডিঅ' কৰিম আপোনালোকক দেখুৱাব ট্ৰাই কৰিম আৰু মাজে মাজে ভিডিঅ'টো পায়ে থাকিব এনেকুৱা নহয় যে মই ভিডিঅ' নবনাই তো ভিডিঅ'ৰ মাজে মাজে আপোনালোক ইনফৰমেশ্যন দি থাকিম আৰু কম্পিউটাৰত যি হয় তেনেহ'লে আজিলৈ আহোঁ লগ পাম আপোনালোকক অন্য এটি ভিডিঅ'ত বাই লাভ ইউ অল টেক কেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি মোক মৰম দিব আগুৱাই যোৱাত সহায় কৰিব আৰু আজিকালি পাওঁৱে বাৰু ছাবস্ক্ৰাইবাৰ দুই এটা প্ৰায় প্ৰতিটো ভিডিঅ'ত পাই আছোঁ এটা হ'লেও পাওঁ মনটো বহুত ভাল লাগে মানে ব্যস্ত হৈ থাকোঁ ন তাৰ মাজতো মাজে মাজে ইউটি ষ্টুডিঅ'টো মানে ইউটিউবৰ ষ্টুডিঅ'টো খুলি চাওঁ যেতিয়া এটা হ'লেও ছাবস্ক্ৰাইবাৰ বঢ়া দেখাব বহুত বেছি হেপি হৈ যাওঁ তো তেনেকৈ আপোনালোকে মৰম দি গৈ থাকিব আৰু মোক ইমান ব্যস্ততাৰ মাজতো হেপি হোৱাৰ এটা সুযোগ দি যাব বাই